নমস্কাৰ মই মধুস্মিতা মোৰ ইউটিউব চেনেল আত্মস্থলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনালোঁ আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ 24 জুন 2021 10টা অতি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্স যিকেইটা আপকামিং কম্পিটিটিভ এক্সামৰ বাবে নিশ্চিতভাৱে উপকৃত হ'ব পাৰে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ Question number 1 Which ministry has launched the Jaan to Jahan awareness campaign? কোনটো মন্ত্ৰণালয়ে Jaan to Jahan নামৰ সজাগতা অভিযানটো আৰম্ভ কৰিছে উত্তৰটো হৈছে Ministry of Minority Affairs অৰ্থাৎ সংখ্যালঘু মন্ত্ৰণালয় যাতে কোভিড-19ৰ যে ভ্যাকচিনেশন হৈ আছে ভ্যাকচিন লৈ ব্যক্তিসকলে নিজৰ জীৱন ৰক্ষা কৰে তাৰ ওপৰত এই অভিযানটো Question number 2 What is the theme of 47th G7 Summit 2021 2021 চনৰ 47তম G7 সন্মিলনৰ মূল বিষয়বস্তু কি হয় উত্তৰটো হৈছে বিল্ডিং বেক বেটাৰ Next, question number 3. Which state will present its own version of the Bharat Ratna and Padma awards from next year? পৰৱৰ্তী বছৰৰ পৰা কোনখন ৰাজ্যই ভাৰত ৰত্ন আৰু পদ্ম বঁটাৰ নিজৰ সংস্কৰণ উপস্থাপন কৰিব বা প্ৰদান কৰিব উত্তৰটো হৈছে অসম Question number 4. PAN to be declared inoperative if not linked with Aadhaar before which date? যদিহে পান কাৰ্ডক আধাৰ কাৰ্ডৰ লগত লিংক কৰা নহয় তেতিয়া পান কাৰ্ডক inoperative বা নিষ্ক্ৰিয় বুলি ঘোষণা কৰা হ'ব আৰু ইয়াৰ অন্তিম ডেট বা তাৰিখ কিমান হয় এনসাৰটো হৈছে 30th জুন অৰ্থাৎ 30 জুনৰ ভিতৰত আমি আধাৰ কাৰ্ড আৰু পান কাৰ্ডক লিংক কৰিব লাগিব Next question number 5 Who has launched the M Yoga app in International Yoga Day 2021 2021 চনৰ আন্তঃৰাষ্ট্ৰীয় যোগাসন দিৱসত এম যোগা এপটো কোনে আৰম্ভ কৰিছে বা লঞ্চ কৰিছে উত্তৰটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে Question number 6 World Music Day is observed on which day বিশ্ব সংগীত দিৱস কোন তাৰিখে উদযাপন কৰা হয় উত্তৰটো হৈছে 21st জুন অৰ্থাৎ 21 জুন তাৰিখে যেদিনা আমি আন্তঃৰাষ্ট্ৰীয় যোগাসন দিৱসও উদযাপন কৰোঁ Next question number 7 Who became first Arunachali woman to be appointed as a member of the coaches committee of the International Boxing Association অৰুণাচলৰ প্ৰথম গৰাকী মহিলা কোন যিয়ে আন্তঃৰাষ্ট্ৰীয় বক্সিং সংস্থাৰ যে কোচেছ কমিটি আছে বা প্ৰশিক্ষক কমিটি আছে তাৰ সদস্য হিচাপে নিযুক্তি লাভ কৰিছে উত্তৰটো হৈছে ডক্টৰ তৰংগ মিনু আৰু তেখেত হৈছে ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিৰ ফিজিক্যাল এডুকেশ্যন ডিপাৰ্টমেন্টৰ HOD Question number 8 Which government has launched the course in yoga science কোনখন চৰকাৰে yoga science অৰ্থাৎ যোগ বিজ্ঞানত পাঠ্যক্ৰম আৰম্ভ কৰিছে উত্তৰটো হৈছে দিল্লী গভৰ্ণমেণ্ট অৰ্থাৎ দিল্লী চৰকাৰে Question number 9 Which state government has launched মুখ্যমন্ত্ৰী মহিলা উদ্যমী যোজনা কোনখন ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমী যোজনা আৰম্ভ কৰিছে উত্তৰটো হৈছে বিহাৰ গভৰ্ণমেণ্টে এতিয়া আহিছো আজি ভিডিঅটোৰ একেবাৰে শেষৰটো প্ৰশ্নলৈ Question number 10 Central government has a target to reduce road accident deaths by 50% within which year কোন চনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে যি পথ দুৰ্ঘটনাত মৃত্যু হয় তাৰ হাৰ 50% লৈকে কম কৰাৰ লক্ষ্য স্থিৰ কৰিছে উত্তৰটো হৈছে 2024 অৰ্থাৎ 2024 চনৰ ভিতৰত গতিকে আজিৰ ভিডিঅটোত ইমানেই ভিডিঅটো শেষলৈকে চোৱাৰ বাবে থ্যাংক ইউ সো মাচ আৰু যদিহে ভিডিঅটো চাই আপোনালোকে ভাল পালে তেতিয়া লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদিহে আপুনি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক